হাই বন্ধুসকল, আজি 2 নম্বৰ দিনা ৰথ মেলা চাবলৈ ওলাইছোঁ। এতিয়া যাম আমি। আজি কি হয়, আজি 3য় দিনা, কাইলৈ লাষ্ট। এতিয়া যাওঁ উঠিছোঁ, বাইকত উঠি লওঁ মেলা চাবলৈ। আজি কি হয় আজি দেখুৱাই আছোঁগৈ গৈ। টেঙানী শ্যামগাঁৱৰ পইলেং উৎসৱ 2য় দিনা দৃশ্য। এতিয়া ৰথ টানিব আকৌ। আজি লগতে মই টানিম ৰথ। আজি ৰাইজ কালিতকৈ অলপ বেছি আছে। আজি 2য় দিনা, কাইলৈ শেষ হ'ব। কাইলৈ ৰথখন ৰকেট দি জ্বলাই দিয়া হ'ব। কাইলৈ ছেকেণ্ড দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। কাইলৈ পইচা গছ কেইজোপা ওচৰলৈ যাওঁ, পইচা গছ কেইজোপা ওচৰলৈ যাওঁ, পইচাকেইটা দেখুৱাই আহোঁগৈ। ইয়াতে ৰাইজসকলে ধূপ চাকি জ্বলাইছে। উদযাপনৰ লগতে আমি পইলেং ৰথ উৎসৱ ইউটিউবত চাৰ্চ কৰিলে পাই যাম ন। ৰথ টনা আৰম্ভ হৈ গ'ল। আধা ঘণ্টাৰ কাৰণে টানিব, আকৌ বিৰতি দিব, তাৰপিছত আকৌ টানিব। এনেকৈ কাইলৈও টনা হ'ব। লাষ্টত এখন জ্বলাই দিব। কাইলৈৰ দৃশ্যটো ভাল হ'ব চাবলৈ। কাইলৈ বহুত মানুহ টানিছে। টানিবই পৰা নাই, টানিবই পৰা নাই। আখৈ চিটিয়াই আছে। ভাল লাগে টানি চলে এতিয়া ৰাতিকে ফাংচন হ'ব। ইয়াতে ফাংচন হ'ব। আজি ছেকেণ্ড নিশা, কাইলৈ শেষ নিশা।
এয়া ভান্তে বাবাৰ মৃতদেহ ইয়াত উঠি আছে। ইয়াতে চাকি জ্বলাইছে, পূজা কৰিছে। ইয়াতে ভান্তে বাবাৰ মৃতদেহটো তাতে উঠাই থোৱা আছে। সেইকেইটা উৰাই থকা কেইটা ওপৰত উৰি আছে, সেইকেইটা। আজিলৈ আপোনালোকক ইমানে দেখুৱালোঁ, আৰু কাইলৈৰ দিনৰ দৃশ্য আপোনালোকৰ আগতে দেখুৱাই আছোঁহি ধুনীয়াকৈ। কাইলৈ ৰথ মেলা, ৰথখন বম দি জ্বলাই দিয়া হ'ব। তাৰে কিছু দৃশ্য যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ কাইলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব, বেল আইকনটো দবাই দিব। বাই বাই।